আখৰাস্থলীৰ পৰা আচলতে আমি লাইভ আহিছোঁ, গতিকে মাজত অলপ খেলি মেলি হৈ আছে। এতিয়াও বিহুলৈ 3টা দিন বাকী আছে, গতিকে তেখেতসকলে ফুল আখৰা খোৱা নাই। মাজে মাজে নেটৱৰ্ক প্ৰব্লেম দি আছে, বতৰ ডাৱৰীয়া, গতিকে নেটটো ইয়াত অলপ ডাৱৰ বেছি হোৱাৰ বাবে নেটৱৰ্ক প্ৰব্লেম দি আছে। সম্পূৰ্ণ ঢোল পেঁপা সুতুলিৰ পৰা আদি কৰি সকলো যুৱতীসকলৰ দ্বাৰাই পৰিৱেশন হয়। নেটৱৰ্ক প্ৰব্লেম হৈছে কাৰণে আপোনাৰ মাজত ভিডিঅ'টো ডিষ্টাৰ্ব পাইছে, তাৰ বাবে দুখিত। চেষ্টা কৰিম যিমানটো পাৰোঁ আপোনালোকৰ মত সুন্দৰ ধুনীয়া আছে। আচলতে সম্পূৰ্ণ আপোনাৰ প্ৰচেষ্টাৰে যে এই যুৱতী বিহু দল ঢোলবাই ঢুলীয়া, ইয়াত মানে আপুনি যেতিয়া এইটো বনাওঁতে